কবিতাৰ শিৰোনাম অশ্ৰু অঞ্জলি। তুমি কিয় গুচি গ'লা অকণো ইংগিত নিদিয়াকৈ? সময় বৰ নিষ্ঠুৰ, দিন গ'ল ৰাতি আহিল, ৰাতি গ'ল দিন, এইদৰে পাৰ হ'ল ৩৬৫ দিন তুমি অবিহনে। কিমান উৰুঙা, কিমান উকা, কিমান কষ্টকৰ তুমি অবিহনে। যেন জ্বলি থকা চাকি এগছিহে হঠাতে নুমাই গ'ল, সকলো এন্ধাৰ হ'ল। পদুম ফুলৰ পানীৰ দৰে এই আছা এই নাই। তুমিয়েইচোন শিকাই গ'লা জীৱন কিমান খন্তেকীয়া। তুমি সৰ্বৰহী নাৰী, কৰ্তব্যনিষ্ঠা, কষ্ট সহিষ্ণু, আগ্ৰনোৱা, জ্ঞানৰ অন্বেষক। কিমান বিশেষণ লগায়ো পৰিচয় পিছ পৰি ৰয় তোমাৰ উপমা। শুভ্ৰ উজ্জ্বল মুখ, ডগমগীয়া ৰঙা ডাঙৰ ফুটেৰে পৰিপাটিকৈ পিন্ধা কাপোৰযোৰেৰে এখনি চিনাকি ছবি থাকি গ'ল হিয়াৰ মাজত চিৰদিনলে। জোৰোণৰ দিনাখন শিৰত সেন্দুৰ পিন্ধাই তুমিয়েই আদৰি আনিছিলা স্বামী গৃহলৈ। সকলো সময়তে কাষত থাকি পবুত দিছিলা তুমি। নতুন ঘৰখনত খোজ মিলাওঁতে তুমিয়েই কৰিছিলা সহায়। জীৱনৰ খলা বমাবোৰত সমভাগী আছিলা তুমি। তোমাৰ মৰমৰ আমিবোৰ আকোলোৱা, মৰমেৰে আঁচল উপচাই দিছিলা। তুমি গুচি যাবৰ দিনাখন ভাবিছিলোঁ আমাৰ হৈ ঈশ্বৰৰ ওচৰত মূৰ দোঁৱোৱা এগৰাকী নাইকিয়া হ'ল। নাই, কেৱল নাইটো থাকি গ'ল আমাৰ মাজত। তথাপিও ভাবোঁ তুমি য'তে আছা শান্তিত থাকা। জোনবেলি তৰা হৈ আশীষ বিলোৱা।